गोसाइगावआव रां दाबिनाय जाथाय। আমার ফ্যামিলিটোক কিবা নিরাপত্তা দিব লাগিব। মোৰ আগত মোৰ ডাঙৰ দাদা এটা ঢুকাইছো। गोसाइगावआव दुथांफोरा सासे फालांगिनिफ्राय 10 लाख रां दाबि खालामना पुलिसनि आखायाव। তাৰপিছত 5 লাখ টকা লৈ গৈছিলো। তাৰপিছত মোৰ ভাইটিটোক এৰি নিদিল। তাৰপিছত মাৰি পেলাই তাৰপিছত ডেড বডি পাইছো মোৰ ভাইটিৰ। मैया बेलासि समाव फालांगिनिफ्राय 10 लाख रांखौ लानायनि खोथा दंमोन। महकुमा पुलिसनि मावख'गिरि हिरेन कुमार डेकानि दैदेननायाव पुलिसनि मोनसे हानजाया फन ट्रेप खालामनानै साथाम दुथांफोरखौ हमनो हायो। हमजानाय साथाम दुथांफोरा गसाइगावनि उदयन चक्रवर्ती, अभिजित चक्रवर्ती आरो सौरभ राय। मैया बेलासि समाव दुथांफोरा फालांगिरिखौ लोगो हमफैनाय समावनो 2 नं माहारियारि राजा लामानि फ्लाइअभाराव पुलिसजों हमजायो। बे समाव जाथायखौ लानानै पुलिसा सोंनाय फिननाय खालामगासिनो दं होनना सुलुंनिफ्राय मिथिनो मोन्दों। এপ্ৰিলৰ 8 তাৰিখত ফোন কৰিছিল অচিনাকি নম্বৰৰ পৰা। ফোন কৰি মোৰ ভাইটি 3 নম্বৰ ভাইটিটো আফজাল হুছেইন খান ইয়াক ফোন কৰি ধন দাবী কৰিছে 15 লাখ টকা। যদি 15 লাখ টকা নিদিয়ে ইয়াৰ কি কয় ল'ৰাক কিডনেপ কৰিব, কিডনেপ কৰি মাৰি পেলাব। তাৰপিছত ল'ৰাটোতো এখান এণ্টনিছ ইংলিছ মিডিয়ামত পঢ়ে। তাৰপিছত ক্লাছ 7ত। তাৰপিছত স্কুল যোৱা বন্ধ কৰি দিলো। তাৰপিছত 2 দিন 3 দিন মূৰে ফোন কৰে আৰু যেতিয়াই ফোন কৰে তেতিয়া বেলেগ নাম্বাৰেৰে ফোন কৰে। তাৰপিছত এই 8 তাৰিখত ফোন কৰিছে। সেইদিনা ৰাতি 8 তাৰিখত মই এছডিপিঅ ছাৰৰ তাত আহিছিলো। আহি এছডিপিঅ ছাৰক মই কথাটো জনাইছো। এছডিপিঅ ছাৰ 2 দিন পিছত ছুটিত গৈছে। তাৰপিছত এছডিপিঅ ছাৰ আহিল। অহাৰ পিছত মানে পুৰা কি কৰি আছো সবাই। তাৰপিছত আৰু 2 দিন পিছত আৰু ফোন আহিল। ফোন আহি আৰু টকা খুজে 15 লাখ টকা। তাৰপিছত মই 15 লাখ টকা নাই, 2 লাখ টকা আছে, যদি লাগে লৈ যাব পাৰা। কয় না 2 লাখ টাকা না হবে, 15 লাখ টাকাই লাগিব, নহ'লে কিন্তু তোমাৰ বাড়িৰ মানুহক মই মাৰি পেলাম আৰু ল'ৰাটো কিডনেপ কৰিম। তাৰপিছত এনেকে কৰি 2 দিন 3 দিন পিছে ফোন আহে। যেতিয়া ফোন কৰে তেতিয়া বেলেগ নম্বৰেৰে ফোন কৰে। তাৰপিছত কালি ফোন আহিছিল। কালি ফোন আহি কল যে আজি ফোন লাগিব, 6 তাৰিখ আজি টকা দিব লাগিব। আজি যদি টকা নিদিয়ে তেনেহ'লে কালি কিন্তু তোৰ এটা বিৰাট ডাঙৰ ঘটনা ঘটিব ঘৰত, নহ'লে কিন্তু দিবই লাগিব। তাৰপিছত এছডিপিঅ ছাৰৰ তাত আজিও আহিছিলো। এছডিপিঅ ছাৰ কল যে ঠিক আছে, তহঁতে এক কাম কৰা, তহঁতে কৈ দিয়া যে 10 লাখ টকা মোৰ ৰেডি হৈছে, ক'ত দিব লাগিব। তাৰপিছত ফোন আহিল আৰু ফোন আহিল। তাৰপিছত আৰু ফোন অহাৰ পিছত মই ক'লো ঠিক আছে, মোৰ 10 লাখ টকা ৰেডি হৈছে, ক'ত দিব লাগিব। তেখেতে ক্ৰিমিনেলে ক'ল যে চাপৰ্ট ব্ৰিজ আছে, চাপৰ্ট ব্ৰিজটো পাৰ কৰি যাবা, পাৰ কৰি যাই বাওঁফালে এটা ধাবা আছে, ধাবাটো অলপ পাৰ হৈ যাবা, পাৰ হৈ যাই তাতে বাইকত টকাখিনি ৰাখিবা, ৰাখি অলপ চাইডত থাকিবা, আমাৰ মানুহ গৈ আছে, আমাৰ মানুহ যাই টকাটো লৈ আহিব। তাৰপিছত এনেকে কৰি মই গ'লো। যোৱাৰ পিছত তাতে টকাটো ৰাখিলো। ৰাখাৰ পিছত আমি চাইডত আহিলো। চাইডত অহাৰ পিছত 2টা ল'ৰা আহি টকাখিনি উঠাব গৈছে। উঠাব যোৱাৰ লগে লগে এছডিপিঅ ছাৰ যাই তাতে ইহঁতক ধৰিছে ছাৰ। ধৰি তাৰপিছত ইহঁতে ক্ৰিমিনেলক লৈ আহিছে। 2টা ল'ৰা স্পটত ধৰিছে আৰু এটা ল'ৰা পিছত ধৰিছে। চিনাকি দিছে, ল'ৰাবিলাক গোসাইগাঁৱৰে হয়। নাজানো নাম আছে সৌৰভ দাস, সৌৰভ ৰয় এটা আছে আৰু 2টা ল'ৰাৰ নাম নাজানো মই। ইয়াৰ আগতো মোটামুটি 2021ত আমাৰ মোৰ জেঠাৰ ল'ৰা এটাক কিডনেপ কৰিছে, কিডনেপ কৰি লৈ গৈছে। এই এনেকে কেছ ধন দাবী কৰিছে 10 লাখ টকা। তাৰপিছত তো নাপালোয়ে। তাৰপিছত 5 লাখ টকা লৈ গৈছিলো। তাৰপিছত মোৰ ভাইটিটোক এৰি নিদিল। তাৰপিছত মাৰি পেলাই তাৰপিছত ডেড বডি পাইছো মোৰ ভাইটিৰ বুলি এনে ক'লে আৰু সংগঠনটো বড় ভাষা দি কথাবিলাক কৈছে, বহুত নাৰ্ভাছ কৰি দিছে। মই চৰকাৰক এটাই অনুৰোধ জনাওঁ, আমাৰ ফেমিলিটোক কিবা নিৰাপত্তা দিব লাগিব। মোৰ আগত মোৰ ডাঙৰ দাদা এটা ঢুকাইছো, তাৰপিছত মোক ল'ৰাক কিডনেপ কৰি মাৰি পেলাব। মই এটা সৰু সুৰা ক্ষুদ্ৰ ব্যৱসায় কৰি খাই আছো, দোকান গোসাইগাঁও চাব ডিভিজনত কাপোৰৰ দোকান কৰি খাই আছো। চবৰে লগে চিনাকি মিলা প্ৰীতিতে থাকি আছো, কায়ো বেয়া নাপায়। বড় মানুহ বিলাকো ইমান আপোন কৰি লয় আমালোকক, তথাপি আমালোকক এনেকে ইমান ডাঙৰ ঘটনা ঘটাব আমালোকে ভাবাই নাছিলো। মোৰ ল'ৰা এতিয়া স্কুলত যাব নোৱাৰে, টিউচনত যাব নোৱাৰে, চব জানে। ই কৈ থাকে মোক 1 মাহৰ পৰা মোক এনেকা কৰি আছে। মোৰ খাওয়া দাওয়া সব বন্ধ হৈ গৈছে। ছাৰ আপোনালোকৰ গোসাইগাঁও সাব ডিভিজন থানাত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। মোক এছডিঅ ছাৰে বহুত হেল্প কৰিছে। সেকেন্ড ওসিও বহুত হেল্প কৰিছে। নাম্বাৰ 2 মেইন বজাৰৰ কাষত ৰেড চিল্লিৰ অপজিটত কাপোৰৰ দোকান কৰি খাই আছো। চৰকাৰৰ পৰা এটাই কথা, মোৰ ল'ৰা ছোৱালীক, মোৰ ভাইটিক, মোৰ ডাঙৰ দাদাক সকলোকে নিৰাপত্তা দিব লাগিব ছাৰ। হেমন্ত ছাৰক ক'লো মই, ছাৰক ক'লো আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ
বহুত আগতো এটা এনেকা কেছ কৰি মোৰ ল'ৰা ছোৱালীকো এনেকা ধমকি দি পইচা ধন দাবী কৰিছে। মই বহুত দিনৰ পৰা এনেকা যুঁজি আছো। মই চব কাগজ খানি চাবমিট কৰি দিছো গোসাইগাঁও থানাত আৰু ৰেকৰ্ডিং দিছো আৰু মোৰ নাম্বাৰ কেইটা চব দিছো। আজি মোক সেনেকা ছাৰ বিলাক হেল্প কৰিয়ে গোসাইগাঁও থানাৰ পৰা উদ্ধাৰ কৰি দিছে। ল'ৰাকেইটাক তিনিটাক আসামিক ধৰি আনিছে। মই এইটোৱেই ধন্যবাদ জ্ঞাপন কৰিলো মিডিয়া সকলৰ কথা দি মোৰ চৰকাৰক অলপ প্ৰডাকশ্যন যাতে দিয়ে মোৰ ঘৰৰ মানুহ বিলাকক। মই ইয়াতে সামৰণি